আপুনি যদি ফেসবুক ব্যৱহাৰ কৰে তেন্তে নিশ্চয় আপোনালোকে জানে যে ৰিসেন্টলি এটা নিউজ পেপাৰ বা হক বা নাইবা টিভি নাইবা আপোনালোকে ফেসবুকতো নিশ্চয় আপোনালোকে শুনিছে যে ফেসবুকৰ যিটো ডেটা অৰ্থাৎ ফেসবুকৰ একাউণ্ট 30 লাখৰো অধিক মানুহৰ হ্যাক হৈ গৈছে অফিচিয়ালি এটা ফেসবুকৰ ফালৰ পৰা নটিফিকেশন আহিছে যিটো টেকে কোৱা হৈছে আপোনালোকৰ একাউণ্ট যদি হ্যাক হৈছে তেনেহলে আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকে কেনেকৈ চাব পাৰিব সকলোবোৰ মই জাস্ট এটা ভিডিও বনাই দিছো আপোনালোকক যাতে আপোনালোকৰ সকলোৰে সহায় হয় গতিকে এই ভিডিওতে আপোনালোকক মই জনাম কেনেকৈ আপোনালোকে চাব পাৰিব আৰু লগে লগে আপোনালোকৰ যদি হ্যাক একাউণ্ট হৈছে তেনেহলে আপোনালোকে কি কৰিব লাগিব সকলোখিনি এই ভিডিওটোতে জনাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব তাৰ আগতে আপুনি যদি আমাৰ যেটো কন্টেস্ট চলি আছে কন্টেস্টত যদি ভাগ ল'ব বিচাৰে তেনেহলে ইয়াতে যেটো আই বাটন আছে সেই আই বাটনটো ক্লিক কৰিব আৰু ক্লিক কৰিলে এটা ভিডিও পাব সেই ভিডিওটো চাই ল'ব যদি আপুনি কন্টেস্টৰ বিষয়ে নাজানে মই চিত্ৰঞ্জন আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ডিজিটেল সহায় ইউটিউব ফেমিলিলৈ আহক তাতে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো অভিনন্দন ৰাজেশ আমচি জুৱা সপ্তাহৰ যেটো লাকি বিজেতা অৰ্থাৎ জুৱা সপ্তাহৰ যেটো কন্টেস্ট আছিল সেই কন্টেস্টৰ লাকি বিজেতা হৈছে ৰাজেশ আমচি গতিকে বাকি যিমান কেজনে কমেন্ট কৰিছিলে তেওঁলোকলৈ মই অশেষ অভিনন্দন জ্ঞাপন কৰিছো কাৰণ তেওঁলোকেও কমেন্ট কৰাৰ পৰাহে মই আজি সিলেক্ট কৰিব পাৰিছো ৰাজেশ আমচিক এজন গতিকে মই কেনেকৈ সিলেক্ট কৰিলো আপোনালোকে জুৱা কালি যেটো লাইভ ষ্ট্ৰীমিং আছিল সেই ষ্ট্ৰীমিংটোত গৈ আপোনালোকে চাব পাৰিব ডাইৰেক্টলি লাইভ আপোনালোকক সিলেক্ট কৰিছো আৰু আপোনালোকে এতিয়াৰ পৰা এটাই কাম কৰিব যে আপোনালোকে যিমান বিলাক ভিডিও আহে প্ৰতিটো ভিডিওত আপোনালোকে কমেন্ট কৰিব প্ৰতিটো ভিডিওত আপোনালোকে লাইক কৰিব আৰু আপোনাৰ যিমান বন্ধু বান্ধৱী আছে সকলোলৈকে শেয়াৰ কৰিব যাতে আপোনালোকৰ চান্সটো বাঢ়ি যায় আৰু অতি সোনকালে আপোনালোকৰ বাবে মই সপ্তাহত 3 জনক সিলেক্ট কৰিবলৈ চেষ্টা কৰি আছো গতিকে আপোনালোকে যিমান পাৰে আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব আৰু লগে লগে আপোনালোকে লাইক কৰি যাব যাতে অতি সোনকালে মই আপোনালোকৰ মাজৰে পৰা সপ্তাহত 3 জনক সিলেক্ট কৰিব পাৰো যাতে আপোনালোকৰ চান্সটো আৰু বাঢ়ি যায় 25 সেপ্টেম্বৰ তাৰিখে ফেসবুকৰ প্ৰায় 30 লাখৰো অধিক ফেসবুক একাউণ্ট হ্যাক হৈছে আসলতে ফেসবুকৰ আপোনালোকৰ যেটো পাসওয়াৰ্ড সেই পাসওয়াৰ্ডটো হ্যাক হোৱা নাই ইয়াতে আপোনালোকৰ ফেসবুকৰ এটা এক্সেস টোকেন থাকে অৰ্থাৎ আপোনালোকৰ যেটো একাউণ্ট আছে সেই একাউণ্টৰ এগেইনষ্টত এটা টোকেন থাকে সেই টোকেনটোৰ জৰিয়তে আপোনালোকৰ যি ফেসবুকত যিমানখিনি আপোনালোকে কথা পাতিছে অৰ্থাৎ ফেসবুকত যিমান যি ডেটা আছে সকলোখিনি লৈ ল'ব পাৰি গতিকে যিবোৰ হ্যাকাৰ আছে হ্যাকাৰে ফেসবুকৰ যেটো আপোনালোকৰ এক্সেস টোকেন আছে অৰ্থাৎ 30 লাখৰো অধিক মানুহৰ এক্সেস টোকেনটো চুৰ কৰি লৈ গৈছে যাৰ ফলত নেকি ফেসবুকৰ নিজৰে মাথাটো বেয়া হৈ গৈছে অৰ্থাৎ ইমানবোৰ মানুহৰ ফেসবুকৰ যেটো টোকেন আছে টোকেনটো চুৰি কৰি লৈ গৈছে যাৰ ফলত নেকি আপোনালোকৰ যেটো ডেটা আপোনালোকৰ জাক লাইক কৰিছে আপোনালোকৰ যেটো এক্টিভিটি আপোনালোকৰ কাক কথা পাতিছে আপোনালোকে কোড কেনেকৈ কি বস্তু ৰাখিছে সকলো বিলাক সেই হ্যাকাৰৰ হাতলৈ গুচি গৈছে অৰ্থাৎ হ্যাকাৰে সেই সকলো বিলাক এক্সেস কৰিব পৰা হৈ গৈছে আপোনালোকে নিশ্চয় দেখিছে যে কেতিয়াবা কিছুমান এপ্লিকেশন আপোনালোকৰ ওচৰলৈ আহে অৰ্থাৎ ফেসবুকত কিছুমান এপ্লিকেশন পোৱা যায় যিবোৰ এপ্লিকেশন আপোনালোকে যদি ব্যৱহাৰ কৰে অৰ্থাৎ এনেকুৱা কিছুমান এপ্লিকেশন মই ৰিসেন্টলি দেখিছিলো যে আপোনালোকে কি ভাল পায় তেনেকুৱা ধৰণৰ কিছুমান এপ্লিকেশন জাস্ট ক্লিক কৰি দিব লাগে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ জেনাৰেট হৈ যায় আৰু ফেসবুকত আপোনাৰ শেয়াৰ হৈ যায় সেই যিবোৰ এপ্লিকেশন আছে সেই এপ্লিকেশনবোৰে এক্সেস টোকেন ব্যৱহাৰ কৰে যাৰ ফলত নেকি আপুনি কোনো ধৰণৰ আপোনাৰ পাসওয়াৰ্ড টাইপ কৰিব নালাগে কিন্তু আপোনাৰ যেটো ফেসবুক একাউণ্ট আছে সেই একাউণ্টত সেই এপ্লিকেশনবোৰে পাবলিশ কৰি দিয়ে যিকোনো এটা ইনফৰমেশন গতিকে আপোনালোকে গমে পাইছে যে এই এক্সেস টোকেনটো কিমান এটা ইম্পৰ্টেন্ট বস্তু গতিকে ভিডিওটো অকনমান দীঘল হ'ব তথাপিও আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব যাতে এই যেটো ইনফৰমেশন যেটো আপোনালোকৰ ডেটা যেটো লিক ইনফৰমেশন হয় এই ইনফৰমেশনটো আপোনালোকক ভালকৈ জনাব পাৰো আৰু লগে লগে আপোনালোকেও যাতে চাব পাৰে আপোনালোকৰ ফেসবুক একাউণ্টটো হ্যাক হৈছে নাই গতিকে তাৰ আগতে আজিৰ যেটো কোৱেশ্চন আপোনালোকক মই সুধিব বিচাৰিছো আজিৰ কোৱেশ্চনটো হৈছে যে অসমত বৰ্তমান কিমানখন জিলা আছে গতিকে আপুনি এই কমেন্টটো তলত লিখি দিব অৰ্থাৎ কমেন্ট বক্সত আপোনালোকে টাইপ কৰি দিব আৰু লগতে আপুনি যদি কমেন্ট লিখিব নিবিচাৰে অৰ্থাৎ আপুনি যদি যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটোৰ বিষয়ে যদি লিখিব নিবিচাৰে তেনেহলে আপুনি যি মন যায় তাকে আপুনি লিখিব পাৰে অৰ্থাৎ আপুনি যদি এই ভিডিওটো চাই আছে তেনেহলে নিশ্চয় এটা কমেন্ট কৰি যাব বুলি মই আশা ৰাখিলো এই যে ইনফৰমেশনটো অফিচিয়ালি ফেসবুকে জনাইছে মই মোৰ ফালৰ পৰা কোনো ধৰণৰ ৰহন খানি আপোনালোকক জনাবলৈ চেষ্টা কৰা নাই গতিকে এই যে ইনফৰমেশন অৰ্থাৎ যিখিনি ডেটা লিক হৈছে অৰ্থাৎ যিমানখিনি একাউণ্ট হ্যাক হৈছে তাৰ বাবে ফেসবুকে নিজেই ক্ষমাও খুজিছে আৰু লগে লগে তেওঁলোকে স্টেপ লৈছে যে যাতে এই যিখিনি একাউণ্ট যিখিনি হ্যাক হৈছে যাতে সেই একাউণ্টখিনি বেয়া কামত কোনো হ্যাকাৰে যাতে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে ফেসবুকে এটা লিংক দিছে সেই লিংকটো আপোনালোকে মই মোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে সেই লিংকটোত যাব আৰু লিংকটোত যোৱাৰ পিছত আপোনালোকে এটা বক্স দেখা পাব সেই বক্সটোতে লিখা থাকিব যে আপোনাৰ যেটো একাউণ্ট হ্যাক হৈছে নে নাই অৰ্থাৎ সেই যেটো আপোনাৰ যেটো একাউণ্ট আছে সেই একাউণ্টটো ভালনাৰেবল হয় না হয় গতিকে আপোনালোকে দেখা পাব প্ৰথমতে যদি আপোনালোকে এনেকুৱাকৈ দেখা পায় তেনেহলে ইয়াতে আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব লগা নাই
আৰু যদি আপোনালোকৰ যদি এই যেটো বক্স বৰ্তমান যেটো দেখাইছো অৰ্থাৎ আপোনালোকে চিন্তা কৰিব লগা বিষয় হৈ পৰিব তাৰ বাবে আপোনালোকৰ যেটো একাউন্ট আছে সেই একাউন্টটো লগইন কৰিব আৰু লগইন কৰি ফেসবুকৰ ফালৰ পৰা এটা সিকিউৰিটি সেটআপ হ'ব অৰ্থাৎ আপুনি নতুনকৈ আপোনাৰ পাসওয়াৰ্ড দিব লাগিব আৰু নতুনকৈ পাসওয়াৰ্ড দিয়াৰ পিছত ফেসবুকে তাৰ আপোনাৰ যেটো একাউন্ট আছে সেই একাউন্টৰ যেটো টোকেন মই অলপ আগতে আপোনালোকক কলো যে টোকেনটো কি বস্তু সেই টোকেনটো ৰিসেট কৰি দিব মানে নতুনকৈ এটা টোকেন আপোনাৰ যেটো ফেসবুক একাউন্ট আছে সেই একাউন্টত লগাই দিব তেতিয়া কি হ'ব আপোনাৰ একাউন্টটো যেহেতুকে হ্যাক হৈছে তেতিয়া কি হ'ব আপোনাৰ একাউন্টটো হ্যাকাৰৰ হাতত যেটো একাউন্ট হ্যাকাৰৰ হাতত যেটো টোকেন আছে সেই টোকেনটো হ্যাকাৰে ব্যৱহাৰ কৰিব নোৱাৰিব কাৰণ আপোনাৰ ফেসবুক একাউন্টত এটা ফেসবুকৰ ফালৰ পৰা নতুন টোকেন এটা সেট কৰা হৈ যাব গতিকে আপোনাৰ ক্ষেত্ৰত কোনটো মেছেজ আহিছে তলত আপুনি কমেন্ট কৰি জনাই দিব যাতে মইও গম পাও যে আমাৰ ওচৰৰ পাজৰ অৰ্থাৎ আমাৰ যেটো ফ্যামিলি আছে এই ফ্যামিলিৰ ভিতৰত কাৰোবাৰ একাউন্টটো হ্যাক হৈ গৈছে নেকি গতিকে এই যিখিনি ইনফৰমেশন মই আপোনালোকক জনালো এই ইনফৰমেশনখিনিৰ পৰা যদি আপোনাৰ কিঞ্চিত মানুহ যদি হেল্প হৈছে তেনেহলে আপোনাৰ যিমান বন্ধু আছে সকলোলৈকে এই ভিডিওটো শেয়াৰ কৰি দিয়ক অহাকালি লগ পাম অৰ্থাৎ অন্য এটা বেলেগ ভিডিওত আমি লগ পাম ধন্যবাদ জয় অসম